নমস্কাৰ বন্ধুসকল, মই টেনজিং। মোৰ এই নতুন ইউটিউব চেনেল হেল্পিং টেনজিং, ইয়াৰ যোগেদি মই এটা বিশেষ লক্ষ্য লৈ মই ওলাই আহিছোঁ, আৰু এই লক্ষ্যটো হৈছে মানুহে মানুহৰ বাবে। আজি আমাৰ জীৱনত আমি বহুত ধৰণৰ মানুহ দেখা পাই আহিছোঁ, যি নেকি তেওঁলোকে গছৰ তলত শুৱে, ফুটপাথত শুৱে, হয়তো তেওঁলোকৰ খোৱাৰ অভাৱ, খুজি মাঙি খায়। বহুত ধৰণৰ মানুহ আছে, কিন্তু সকলো মানুহেই। আৰু সেই মানুহৰ বাবে আজি মই ওলাই আহিছোঁ। মই বিশেষকৈ এটা সাধাৰণ পৰিয়ালৰ ল'ৰা, আৰু মই এটা সাধাৰণ কৰ্মৰ মাজত, সাধাৰণ উপাৰ্জনৰ মাজত মই জীৱিকা নিৰ্বাহ কৰি আছোঁ। আৰু সেই যি মোৰ উপাৰ্জন, তাৰে মই এটা সাধাৰণ পৰিমাণ মই তেওঁলোকৰ ক্ষেত্ৰত আগুৱাই লৈ যাম, আৰু তেওঁলোকৰ বহুত কিছুমান জীৱনৰ কথা মই আপোনালোকৰ আগত আগুৱাই লৈ যাম। তেওঁলোকৰ লগত দুই এষাৰ কথা পাতি মই তেওঁলোককো হমুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। আপোনালোকে মোৰ এই চেনেল চাই থাকিবলৈ নাপাহৰিব, আৰু মোৰ এই চেনেল আপোনালোকে আগতীয়াকৈ পাই থাকিবলৈ মোক ছাবস্ক্ৰাইব কৰিব, আৰু এই ছাবস্ক্ৰাইবৰ যোগেদি মোক আপোনালোকে আগতীয়াকৈ মোৰ অনুষ্ঠান সদায় দেখা পাই থাকিব। আশীৰ্বাদ কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ। আৰু ইয়াকে লৈ মই আজি মোৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ। জয় আই অসম।